অসম মেঘালয় সীমা সমস্যাক লৈ জৰ্জ অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা বন বিভাগে এখন মেঘালয় ট্ৰাকসহ ওজন পৰিমাণৰ মূল্যৱান কাঠৰ খুন্দা জব্দ কৰে। সম্প্ৰতি উমফিৰমি মুঠা দে খাছ লাট লগতে মুক্ৰ অঞ্চলৰ সমূহ কাৰ্বি খাচীৰ সংঘাতৰ মাজত মুক্ৰৰ ৰংখেলানত ML046024 নম্বৰৰ মেঘালয়মুখী ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি খেৰণি বন বিভাগৰ জিম্মাত আছে জব্দকৃত গাড়ীখন। উল্লেখ্য যে খাচী দুৰ্বৃত্তই নিতৌ পাহাৰী জিলাখনৰ পৰা মূল্যৱান গছ-গছনি কাটি সৰবৰাহ কৰি চলাই থকা সীমান্তৰলৈকে দুই ৰাজ্যৰ সীমান্ত খাচীলৈকে নিজৰ ভূমি বুলি দাবী কৰি আহিছে। কৰিবৰ কাৰণে তাৰ পাছত আকৌ জেৰেনডেঙত এটা টিম আছে। তাতো মানে এটা জেৰেনডেং এলেকাত মানে গছটো চোৰ হৈ থাকে, সেইটোৰ কাৰণে জেৰেনডেঙত ৰেঞ্জাৰ ছাৰে এটা টিম থৈ দিছে। তাৰ পাছত আমাৰ ৰেঞ্জত এটা য'তে মানে নিব নোৱাৰাৰ কাৰণে এটা ইয়াতো টিম থৈ দিছে। সেইটো কাৰণে আমি এই মুক্ৰো অঞ্চলত এটা ৰংখেলান বুলি আছিলে, তাত এটা গাড়ী মানে খুন্দা গাড়ী ধৰা আছে। ৰেঞ্জাৰ ছাৰে ইনফৰমেশ্যন আমাক দি আমাক পঠাইছে। এতিয়া লৈ আনিলোঁ তাত গৈ, আৰু আমাৰ প্ৰটেকশ্যন ৰেঞ্জাৰ ছাৰৰ তাতে আহিছে। মুক্ৰ অঞ্চলত মুক্ৰৰ পৰা কম ভিতৰত 6-7 কিলোমিটাৰমান হ'ব। 7-8 কিলোমিটাৰমান হ'ব। বৰ্ডাৰৰ পৰাতো কম হ'লেও 15 কিলোমিটাৰছমান হ'ব, যিটো মুক্ৰ বৰ্ডাৰৰ পৰা। আৰু এইটো আপোনালোকৰ তাত যি ফৰেষ্ট বাহিনী আছিলে, তাত মুকৈলুম আছিলে, তেখেতসকলে অপাৰেশ্যন কৰি হয়, এইটো হয়। তাৰপিছত ৰেঞ্জাৰ ছাৰ যিটো ডিউটিৰ মতে সিহঁতে কাম কৰিছে, তাৰপিছত সিহঁতে নিব পৰা নাই। কিন্তু এটা ড্ৰাইভাৰ মানে এক্সপাৰ্ট ড্ৰাইভাৰ নাই আমাৰ তাত, যিটো আমাৰ ৰেঞ্জত এক্সপাৰ্ট ড্ৰাইভাৰ। আৰু গাড়ীটো ইমান কণ্ডিশ্যন ভাল নহয়, গাড়ীটোৰ কণ্ডিশ্যন ভাল নহয়। আৰু কেইটামান আমাৰ ইয়াত মেকানিক আছে, সিহঁতক লৈ কি কাঠ আছে এইটো মাকৃ চাল হয়। এনে বজাৰ মূল্য কিমান মান হ'ব? বজাৰ মূল্য মই ইমান ক'ব নোৱাৰোঁ।